হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষা জীৱনত আমি কিছুমান ভুল ধাৰণালৈ আগবাঢ়ি আছোঁ। আজিৰ ভিডিঅ'ত ডিছকাছ কৰিম এনেকুৱা 4টা ভুল ধাৰণা যিবিলাকৰ কাৰণে আমাৰ ৰিজাল্টৰ বেয়া প্ৰভাৱ পৰিব পাৰে। এই ভুল ধাৰণাকেইটা যিমান পাৰা অতি সোনকালে শুধৰাই লোৱা। প্ৰথমটো ভুল ধাৰণা হৈছে আমি সৰুৰে পৰাই শুনি আহিছোঁ যে চিনিয়ৰ বা টিচাৰসকলে কৈছে পৰীক্ষাত প্ৰশ্নোত্তৰ লিখোঁতে ফাৰ্ষ্টৰখিনি আৰু লাষ্টৰখিনি ভালদৰে লিখিব লাগে, মাজৰখিনি অলপ বেয়া হ'লেও প্ৰব্লেম নহয়। এইটো এটা বহুত ডাঙৰ মিষ্টেক। আজিকালি টিচাৰসকলে গম পায় ষ্টুডেণ্টসকলে ফাৰ্ষ্টৰখিনি আৰু লাষ্টৰখিনি ভালদৰে লিখিবলৈ ট্ৰাই কৰে, কিন্তু মাজৰখিনি খেলি মেলি থাকে। সেয়েহে টিচাৰসকলে বহি চেক কৰোঁতে মাজৰখিনিহে চকুত পৰে। আৰু এটা কথা, আজিকালি টিচাৰ ওপৰে পঢ়িলেও গোটেইখিনিয়ে চায়। এইটো এটা বহুত ডাঙৰ ভুল, তোমালোকে যিমান পাৰা অতি সোনকালে শুধৰাই লোৱা। এইটো কনচেপ্ট লৈ যেতিয়া তোমালোকে বহিবা তেতিয়া পঢ়াত মনোযোগ ভালদৰে নবহিব, যাৰ বাবে তোমালোকে পৰীক্ষাটো ভালদৰে লিখিব নোৱাৰিবা, যাৰ বাবে সম্পূৰ্ণ নম্বৰ নাপাবা। ছেকেণ্ড ভুল ধাৰণাটো হৈছে বহুতো ছাত্ৰ ছাত্ৰীয়ে ভাবে পৰীক্ষাত যিমান লিখিম সিমানেই নম্বৰ পাম। এইটো এটা ভুল ধাৰণা। আজিকালি কি হৈছে, টু দ্য পইণ্ট লিখিব লাগে, যিমানখিনি প্ৰয়োজন সেইখিনিহে লিখিব লাগে। এগাল লিখিলেও লাভ নাই আৰু টিচাৰসকলো ইমপ্ৰেছ নহয়, কিয়নো টিচাৰ হাতত সিমান সময় নাথাকে যে এগাল লিখাখিনি চাই যাব। তৃতীয় ভুল ধাৰণাটো হৈছে বহুতে ভাবে মোৰ হেণ্ডৰাইটিং বহুত ভাল সেয়েহে মই বহুত নম্বৰ পাম, আৰু কিছুমানে ভাবে মোৰ হেণ্ডৰাইটিং বেয়া সেয়েহে মই নম্বৰ কম পাম। এইটো এটা ভুল ধাৰণা। হেণ্ডৰাইটিং ভাল নে বেয়া সেইটো মেটাৰ নকৰে, হেণ্ডৰাইটিং স্পষ্ট হৈছে নে নাই সেইটোহে মেটাৰ কৰে। এক্সামত যিমান লিখিছা যদি স্পষ্ট হৈছে আৰু সঠিক হৈছে তেনেহ'লে সম্পূৰ্ণ নম্বৰ পাবা। হেণ্ডৰাইটিং ভাল হ'লেতো ভালেই, প্ৰেজেণ্টেশ্যন ভাল হ'ব, আৰু হেণ্ডৰাইটিং বেয়া হ'লেও প্ৰব্লেম নাই যদি লিখাখিনি স্পষ্ট আৰু সঠিক হৈছে। 4 নম্বৰ ভুল ধাৰণাটো হৈছে এক্সামত কুৱেশ্যন পেপাৰ দিয়াৰ সময়ত বহুত ষ্টুডেণ্টে ভাবে যদি মই সম্পূৰ্ণ কুৱেশ্যন পেপাৰখন পঢ়ি দিওঁ তেতিয়া হয়তো মই আনচাৰখিনি কনফিউজ হৈ যাম আৰু পাহৰি যাম। সেইকাৰণে কুৱেশ্যন পেপাৰখিনি নপঢ়ি ফাৰ্ষ্টৰ পৰা আনচাৰখিনি লিখি থাকে। এইটো এটা বহুত ডাঙৰ ভুল ধাৰণা। কুৱেশ্যন পেপাৰখন পৰীক্ষা আৰম্ভ হোৱাৰ 10 মিনিট আগতে দিয়া হয়, কাৰণ ছাত্ৰ ছাত্ৰীয়ে যাতে কুৱেশ্যন পেপাৰখন ভালদৰে পঢ়ি এটা ষ্ট্ৰেটেজি বনাব পাৰে কোনটো আগত লিখিব আৰু কোনটো পাছত লিখিব। যেতিয়া তোমালোকে কুৱেশ্যন পেপাৰখন পঢ়িবা তেতিয়া তোমালোকৰ মনত ইজি ছেকশ্যনটো কৰিবলৈ মন যাব। ইজি ছেকশ্যনটো কৰিলে তোমালোকৰ কনফিডেন্সটো বাঢ়ি যাব আৰু যাৰ বাবে বাকীখিনি আনচাৰ ভালদৰে লিখিবলৈ উৎসাহ পাবা। আজিৰ ভিডিঅ'ত এইখিনিলৈকে আছিল। যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে ভিডিঅ'টো লাইক কৰি বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। আৰু আমাৰ এই চেনেলত ক্লাছ 10 আৰু 9 মেথছ আৰু ছায়েন্সৰ কমপ্লিট চিলেবাছ পঢ়োৱা হ'ব। আশা কৰোঁ তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক সহযোগিতা কৰিবা। ধন্যবাদ।